পুৰা বৰফ হৈ গৈছে এইবিলাক চব পুৰা বৰফ হৈ গৈছে আমাৰ মানে ইমানেই খেলি মেলি হৈছে ন ৰাস্তা চাংটি ভেলি পাই গলো আহি পাহাৰ 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 চবফালে পাহাৰ এইফালৰ পৰা আপোনালোকে ট্ৰেক কৰিব পাৰিব এইটো চাওক ষ্টাৰ্ট কোন जीत कौन रहा है किसका कितना पॉइंट हो गया स्टार्ट आरु এটা हेलो गाइस কি খবৰ আশা কৰো সকলো ভালে আছে আৰু এটো হৈছে এপিসোড 4 ষ্টাৰ্ট কৰি আছো আৰু এপিসোড 3 টো আপোনালোকে দেখিলে মান্ডালা টপ ইয়াত দেখাইছিলো আপোনালোকৰ ডিটেইলছ কে আৰু এতিয়া এপিসোড 4 টো কাৰণে গৈ আছো আমি সাংটি ভেলি আৰু এতিয়া দেখাম সাংটি ভেলি প্ৰথম যাব লাগিব আমি ডিৰাং মানে ডিৰাং মেইন মাৰ্কেট দেন আমি যাম সাংটি ভেলি আৰু বঢ়িয়াকৈ আপোনালোকৰ ভিডিও দেখাম এফালে How's the dose? Life is a journey, guys. Enjoy the roads, enjoy the moment, and capture the little things. Edu more motivational text, guys. Edu. Alright, guys. Ekhon hoise Dirang Basti, Dirang Zong. Aru yato homestay pai jabo mane apolage thakibole hole. Etu asil niki maybe Sangti Gur. Edu. ओके एটো যাব লাগিব এতিয়া আমি আৰু ৰাস্তা মানে খতৰনাক এবাৰ আৰু এবাৰ সৰু ৰাস্তা পুৰা তলত আছে এইফালে পুৰা বৈ আছে ডিৰাং ৰিভাৰ মই অথনি কি বহুততে কৈছিলো কামেং বুলি কৈছিলো যে এখন কামেং নহয় কামেং সিয়াং একো নহয় এখন আছে ডিৰাং আপোনাৰ ডিৰাং ৰিভাৰ অলৰাইট গাইস আমি আহি পাই গলো এটা এখন চালিয়া জায়গা আৰু এফালে বা বৈ গৈছে ডিৰাং ৰিভাৰ এফালে চাওক মানে মাইকটো লগাই লৈছো দেই সেইকাৰণে অকমান মাতটো ভাল আহিছে নেকি নে বেয়া আহিছে নাজানো আৰু কবচোন নিউ মাইক আৰু এখন বৈ গৈছে সাইডেদি ডিৰাং ৰিভাৰ চাওক ইয়াৰ পাত চালিয়া দেখে গাইস আৰু এনেকুৱা বটা মাৰি আছে ন হয়তো মাইক লগাইছো যদিও মাতটো ইনজ আহিব পাৰে আৰু এইটো ৰাস্তা চাওক গাড়ী আহি আছে ওপৰেদি আমি এইফালদি আহি আমাৰ সেইফালদি যাব লাগিব আমি সাংটি ভেলিলে আৰু এইখন আছে আপোনাৰ ডিৰাং ৰিভাৰ ইয়াতে ফটো মাৰিলে আৰু ইয়াতে খাই আৰু গাইস ইয়াতে খাব লাগিব আমি মেগী কাৰণ আমি ভাত সন্ধান বিচাৰিছো ভাত পোৱা এখন হোটেল ৰেঞ্চিয়ান বাদ দিয়ক আপোনালোকে পঢ়ি ল'ব ইমান বাদ দিয়ক হোটেল নাম দেখিলে গম পাব এইখনে হোটেল আৰু চলেট গাইছ সেইখনতে খালোঁ আৰু ইয়াৰ পৰা চাংটিলৈ দিব 10 মিনিটমান লাগিব আৰু ইয়াতে এটা বস্তু দেখাইছোঁ এইটো হৈছে মানে কিউই আপোনাৰ কিউই ফ্ৰুইটছ লিখা আছে এই পেকেট कितने का है 150 ये मतलब ऐसे ही काट के खाता है क्या या बॉयल वगैरह कैसे ये बाकी का ना हाँ अभी हाथ है ना नरम हो जाएगा ये अभी ऐसे हो रहा है अच्छा अंदर का खाता है मतलब अच्छा और ये टुपाई माने याते लोकली वाइन बनाए किवी वाइन एकदम धुनिया पुरा लोकल ब्रांड और এইবিলাক সব ইয়াতে ডালি এটো কলা ডালি আমাৰ ফলে নাই সব এটো ওকে গাইস সাংটি ভেলি গৈ আছো আৰু ইফালে পাই গলো এখন গং আপাং কি গং আপাং এখন কি হয় কোন ফালে যাম বে এতিয়া সাংটি ভেলি হুইচ সাইড নাজানো আৰু দেই এফালে হ'ব লাগে গাড়ীবিলাক কোন ফালে গৈছে অলৰাইট গাইস আমি আহিলো আপোনাৰ এই নদীখন দেখিছে যে এই ব্ৰিজখন দেখিছে এই ব্ৰিজখন দি আহিলো কিন্তু আমি গুছি আহিলো ভুলতে লেফটত আমি যাব লাগিব ৰাইটত মই ভাবিছিলোঁ কি ৰাস্তা বোলো একেটাই সেইকাৰণে একে হ'ব নেকি ৰাস্তা দেখিছোঁ সিফালেও এটা ৰাস্তা আছে চ' আপোনালোকে যদি ব্ৰিজখনেদি আহে মানে ব্ৰিজখনেদি আহিব লাগিব এই ব্ৰিজখনেদি আহিলে আপোনালোকে ৰাইট ঘূৰিব লেফ্ট নহয় এণ্ড গাইছ আৰু আছে চাংটি ভেলিলৈ বোলে 5 কিলোমিটাৰ আৰু এইডোখৰ হৈছে পাং ভেলি চব ভেলিয়ে হয় মানে এইডোখৰ ভেলিয়ে হয় এৰিয়াটো চাওক একদম নদীখন ওচৰদি বৈ গৈছে দেই চালিয়া লাগি আছে ডিৰাং ৰিভাৰ আৰু হোমষ্টে মানে এই চাইডেও ভালেখিনি আছে মই ভবা নাছিলোঁ ইমান ভিতৰতো হোমষ্টে থাকিব বুলি কিন্তু ভালেখিনি আছে মানে আমাৰ মানে ইমানেই খেলি মেলি হৈছে ন ৰাস্তা মানজা ক'লো মেপ চাবলৈ মানজাই কৈছে চাংটি বোলে কমপ্লিটেই হ'ল বোলে কিন্তু এতিয়া এইটো চাংটি কমপ্লিট নহয় না গাইছ অলৰাইট গাইছ আমি আহিছিলোঁ ফ্ৰণ্টৰ পৰা এতিয়া যাব লাগিব আমি তলেদি আমি মানে ভুলতে ওপৰেদি গৈছিলোঁ চ' আপোনালোক যদি আহে চাংটি এইফালেদি যাব আচ্ছা ব্ৰিজখন পাই গ'লোঁ দেই দেখি এইখন হয় আগত
এতিয়া গৈ পাইহে গম পাম যে লোকেশ্যনটো আমাৰ শুদ্ধ হৈছে নে নাই হোৱা চাংটি ভেলী পাই গ'লোঁ আহি এই ব্ৰিজখনে খালি যাবলৈ দিলে হয় অ'কে 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 অল ৰাইট গাইজ আমি আহি পাই গ'লোঁ চাংটি ভেলী মানে গোটেই এলেকাটো এইটো চাংটি ভেলী হয় এইফালে চাই লওক আৰু চাংটি ভেলী মানে কিয় বিখ্যাত জানেনে ইয়াতে আপোনাৰ কিৱি হওক এপল হওক অৰেঞ্জ হওক এইবিলাকৰ গাৰ্ডেন আছে কিন্তু এতিয়া আমি গাৰ্ডেন বিচাৰিছোঁ পোৱা নাই কোনফালে আছে এইখন ৰিচৰ্টখন চাওক ধুনীয়া হয় কিন্তু ইয়াতে আহি পিনি আপোনালোকে ষ্টে' কৰিব পাৰে যদি ষ্টে' কৰিম বুলি ভাবিছে কাৰণ ৰিচৰ্ট বঢ়িয়া বনাই থৈছে এইফালে আছে ঘৰ চৰ এইখিনি য'তে ষ্টে' কৰে আৰু ইয়াতে মানে আমাৰ লগত অলপ প্ৰেংক হৈ গ'ল প্ৰেংকটো কি গম পায়নে ইয়াতে মানে ধুনীয়াকৈ উইকিপিডিয়াত লিখিয়ে দিছে যে ইয়াতে বেষ্ট ছিজন হৈছে ভিজিট কৰা এপ্ৰিল মাহ ইয়াতে মই দেখুৱাই দিছোঁ আপোনালোকক এইখন চাওক উইকিপিডিয়া চ' ইয়াতে লিখা আছে এপ্ৰিল টু জুন মানে বেষ্ট ছিজন হয় ইয়াতে ভিজিট কৰা কিন্তু আমি আহিছোঁ কেতিয়া ডিচেম্বৰত ভিজিট কৰিলে একো নাপায় এতিয়া মাছ চাই আছোঁ আমি ত' এয়াই হৈছে চাংটি ভেলী আৰু ইয়াত চাংটি ভেলী মানে কেলৈ ফেমাছ আপোনালোকে গম পায় নাই ইয়াতে মানে আপোনালোকে গ্ৰীনেৰী চাব পাৰে যদি নেচাৰ লাভাৰ হয় কাৰণ ওচৰতে চাওক এইফালেও পাহাৰ 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 চবফালে পাহাৰ দেখিছে পাহাৰৰ মাজত ৰখি আছোঁ বঢ়িয়াকৈ ভালেই হয় জেগাটো ধুনীয়া আৰু ট্ৰেকিং চেকিং কৰিব পাৰে ইয়াৰ পৰা মানে ট্ৰেকিং চাইটো আছে বহুখিনি যদি আপোনালোকে ট্ৰেকিং কৰিম ভাবে ইয়াৰ পৰা ট্ৰেকিঙো কৰিব পাৰিব এইফালে ওপৰফালে ট্ৰেকিং আছে এই পাহাৰকেইটা দেখিছে যে এই পাহাৰকেইটা ফালে ট্ৰেকিং কৰিব পাৰে আপোনালোকে যদি আহি পিনি ইয়াতে ষ্টে' কৰে তেতিয়া ট্ৰেকিং কৰিব খালি ইয়াতে থাকিব লাগিব ট্ৰেকিং কৰিব কাৰণ তাৰ পৰা আহি ট্ৰেকিং কৰি আকৌ তালৈ ঘূৰি যাব সেইটো মানে সম্ভৱ নহয় চ' অলপমান মানে ঘূৰিম এতিয়া জেগাটো চাম সেইটো আৰু মানে ড্ৰোন এখন থকা নাই কিন্তু বহুত ভাল লাগিলে কাৰণ ড্ৰোন এখন মিছ কৰিছোঁ আজি ওপৰৰ পৰা মানে একদম চালিয়া লাগিলে ভিডিঅ'টো फोटो एक कह रहा है खींचो एक कह रहा है नहीं खींचो स्टार्ट कौन जीत कौन रहा है किसका कितना पॉइंट हो गया आप लोगों का पॉइंट कितना हुआ 2 आप लोगों का 2 होने वाला है अच्छा এইফালে কাবাডী খেলি আছে গাইজ বাচ্চা পাৰ্টি পাই গ'লো তো গাইজ এইবিলাকে মানে এনজয়মেণ্ট লাইফৰ সৰু সৰু এনজয়মেণ্ট আৰু আমি যি হয় হেপিনেছ সদায় কালেক্ট কৰিবলৈ চাব লাগে সৰু হওক ডাঙৰ হওক আৰু এইফালে এতিয়া আমাৰ বাচ্চা পাৰ্টি ঠিক আছে বাই 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 চ' এতিয়া ইয়াৰ পৰা যাম আমি আকৌ আপোনাৰ ডিৰাং মনেষ্ট্ৰী চ' ডিৰাং মনেষ্ট্ৰী গৈ আছোঁ এতিয়া আৰু আপোনালোকে ভিডিঅ'ত চাব পাব ডিৰাং মনেষ্ট্ৰী অকণমান এইফালে বাচ্চা পাৰ্টি দেখালোঁ আৰু এইটোৱে হয় জেগাটো আৰু মানে খেলটো কি হ'ল গাইজ আপোনাৰ চাংটি ভেলী মই যেতিয়া ইউটিউবত দেখিছিলোঁ ন বহুত বেলেগ দেখিছিলোঁ আৰু বহুত মানে বেলেগ বেলেগ জেগাও আছে ইয়াতে কাৰণ বহুত ডাঙৰ এলেকা হয় ভেলীটো আৰু আপোনালোকে যদি ট্ৰেকিং চেকিং কৰে তো এইটো ট্ৰেকিং চাইট চাওক এইফালৰ পৰা আপোনালোকে ট্ৰেক কৰিব পাৰিব এইটো চাওক কিন্তু এতিয়া যদি আমি ট্ৰেক কৰি থাকোঁ ন বেম্ব হৈ যাব ইয়াতে চ' এইফালে বহুত আছে ট্ৰেকিং চাইট আৰু এটা ট্ৰেকিং চাইট দেখাম নেকি আপোনালোকক এইটো চাওক এটা ট্ৰেকিং চাইট এইটো দেখিছে এইটো অলৰাইট গাইজ এতিয়া ইয়াৰ পৰা ওলাই দিওঁ বঢ়িয়াকৈ ফটো চটো ভিডিঅ' ৰিলছ বনোৱা হৈ গ'ল আৰু ধামাকা ৰিলছ বনিছে মানে এইখিনি আপোনালোকে ইনষ্টাত চাবলৈ পাব এইখিনি ইনষ্টাগ্ৰামৰ ডিছপ্লে হৈ আছে আইডিটো আপোনালোকে ফ'ল' কৰি পিনি চাব ইয়াতে টেং 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 গুটু 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 ওহ ভাই The next day. Hello guys, good morning from Dirang আৰু আমাৰ হৈছে আজি ডিৰাঙত আপোনাৰ 2 নম্বৰ দিন আৰু এতিয়া গৈ আছোঁ আমি ইয়াতে আছে ডিৰাং মনেষ্ট্ৰী চ' ডিৰাং মনেষ্ট্ৰী চাব গৈ আছোঁ কাৰণ আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ মই ডিৰাং মনেষ্ট্ৰী ভালদৰে দেখাব নহ'ল আজি কিমান 3 নম্বৰ দিন ন আজি 3rd ডে হয় আমাৰ ডিৰাঙত চ' এইফালে চাওক এটা পেণ্ট ইয়াৰ তলত আৰু এটা পেণ্ট এঠাইতে ওপৰত আপোনাৰ জেকেট দেন তাৰ তলত এটা এনেকুৱা গৰম জেকেট দেখাই দিছোঁ আপোনালোক কিমান তাৰ তলত আৰু এটা ব্লেক তাৰ তলত আৰু এটা গৰম জেকেট চ' গাইজ মানে মই টোটেল আপোনাৰ 4টা জেকেট পিন্ধিছোঁ ইয়াৰ পৰা আকৌ ৰাইডিং জেকেট থাকিব চ' আপোনালোকৰ আহিলে যদি ডিৰাং টু টাৱাং মাৰে ন এনেকৈ পিন্ধি ল'ব কাৰণ চেলালেগৰ পৰা বহুত বেছি ঠাণ্ডা লাগিব আপোনালোকৰ অলৰাইট গাইজ এতিয়া গৈ আছোঁ আমি ডিৰাং মনেষ্ট্ৰী আৰু এইফালে যাব লাগিব আপোনাৰ এইটো ICAR NRC অন ইয়াক ৰোড যে এইটো চ' এতিয়া আপুনি সোমাই দিব লাগিব আহিলে ডিৰাং মাৰ্কেটৰ পৰা ত' যোনখন ডিৰাং নিউ মাৰ্কেট তাৰ পৰা আপোনালোকে লেফ্ট ল'ব দেন পাই যাব ডিৰাং মনেষ্ট্ৰী গাইজ পাই গ'লোঁ আমি আহি ডিৰাং মনেষ্ট্ৰী আৰু এইটো হৈছে আমাৰ ডিৰাং মনেষ্ট্ৰী চ' এইফালে পাৰ্ক কৰি লওঁ পাৰ্কিং লিখা আছে ফাৰ্ষ্ট আমি আহিছোঁ নেকি আমাতকৈও আগত এখন আহিছোঁ চাওক মানে আমি ফাৰ্ষ্ট নহয় আমাতকৈও আগত আছে বাৰু জাষ্ট কালি ৰাতি থাকিলে ইয়াতে অৱস্থাটো চাওক পূৰা বৰফ জমি গ'ল এই চাওক এইটো পূৰা বৰফ হৈ গ'ল চাওক এইটো পূৰা বৰফ হৈ গ'ল চাওক গ্লাছত
এইবিলাক চাওক পূৰা বৰফ এইবিলাক চাওক মেন অৱস্থা এক ৰাতি মানে ইয়াতে এনেকৈ থৈ যায় গম পাইছেনে কালি কেনেকুৱা বৰফ পৰিছে ইয়াতে এইবোৰ চাওক চ' অলৰেডি গাইছ আমি আহি পাই গ'লোহি আপোনাৰ ডিৰাং মনেষ্ট্ৰী আৰু ডিৰাং মনেষ্ট্ৰী আপোনাৰ নামটো কৰিছোঁ মই থুপচুং ধাইগ্ৰে লিংক আৰু মই ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ ইয়াতে ডিটেইলছটো চ' এইফালে চাওক থুপচুং ধাইগ্ৰে লিংক মনেষ্ট্ৰী ডিৰাং একদম মানে একদম ধুনীয়া এটা পৰিৱেশ শান্তি একদম ঠাণ্ডা এইফালে চাওক भैया अंदर जा सकते क्या अंदर हाँ ये रास्ता से भी जा सकेंगे ऊपर सीढ़ी पर जा सकते हैं यहाँ से नहीं उधर से थोड़ी है उधर से नहीं है क्या उधर से तो फिर অঁ আচ্ছা পতা নাই না আৰু গাইছ এতিয়া ওপৰৰ ফালে উঠি যাওঁ আপোনালোকক ওপৰৰ ফালে উঠি ওপৰৰ আচলতে নাজাৰাটো কেনেকুৱা দেখাই আছোঁ গাইছ হোৱাট এ ভিউ মেন আৰু গাইছ আমি মানে একদম পাৰফেক্ট টাইমত আহি পাইছোঁ এই মন্দিৰটো আপোনাৰ ভিজিট কৰা 6 AM পৰা মানে পাৰফেক্ট টাইম হয় 6 AM to 7 AM ভিতৰত যদি আপোনালোকে আহে পাৰফেক্ট টাইম কাৰণ তেতিয়া পৰিৱেশটো বহুত ঠাণ্ডা হৈ থাকে যেতিয়া দিন হৈ যাব মানে দিনৰ ভাগত অলপমান যিটো হালা গোলাবোৰ আহি যায় চ' সেইকাৰণে আপোনালোকে পৰাপক্ষত ৰাতিপুৱাৰ ভাগত মানে ট্ৰেভেল কৰিব এই মন্দিৰটোলৈ ভিজিট কৰিব ট্ৰেভেল নহয় একজেক্ট ভিজিট কৰিব আৰু ইয়াতে মানে তেওঁলোকৰ বুদ্ধিষ্টসকলৰ স্কুলো আছে ইয়াতে তেওঁলোকৰ কালচাৰ হওক বা তেওঁলোকৰ ধৰ্ম প্ৰচাৰ হওক এইবিলাক ইয়াতে তেওঁলোকে কৰাই থাকে আৰু এইবিলাক এইটো বস্তুটো মই বহুততে দেখিছোঁ এনেকৈ গ'লে ধুনীয়াকৈ হিলাই এনেকৈ ঘূৰাই ঘূৰাই যাব এইটো চাওক এইটো আপোনাক সকলোলৈ প্ৰাৰ্থনা কৰিছোঁ মোৰ যাতে যিমানখিনি ফেমিলি মেম্বাৰ আছে যোনে যোনে চাই আছে সকলোৰে যাতে যি ভাবি থাকে সকলোৰে আশা পূৰণ হ'ব তাৰে আশা আৰু চ' এইটোৱে ভিউটো আপোনালোকে ধুনীয়াকৈ থাকক ঘৰত এনজয় কৰক বহি বহি এতিয়া ঠাণ্ডা দিন কম্বলৰ তলত সোমাই থাকক আৰু মই আপোনালোকক সকলো ডিটেইলছ দেখাই আছোঁ টেনশ্যন ল'ব নালাগে চ' এইটোৱে হৈছে ভিউটো একবাৰ চাই লওক চেক আউট কৰক গাইছ চ' অলৰেডি গাইছ এতিয়া আহি গ'লোঁ আমি ভিতৰৰ ছাইডত অলপ বেছি ভিতৰত নাযাওঁ কাৰণ তেওঁলোকৰ এতিয়া ইয়াতে মানে পূজাৰ টাইম আৰু ইয়াতে পূজা চূজা হৈ আছে আৰু বিশেষ একো আইডিয়া নাই যাওঁ চবতকৈ সোমাই যাবলৈও বেয়া কাৰণ সেইকাৰণে ভিতৰত নাযাওঁ আৰু ফটকৈ যদি কিবা এটা হৈ যায় ন এনেই মানে বেয়া লাগিব মনটো আৰু একো নকৰে সেইটো মই কোৱা নাই যে কৰিব কিন্তু বাট বহুতো ৰুল থাকে ন এটাখন নতুন জেগাত আহিলে চ' সেইকাৰণে আপোনালোকে আহিলে সুধি মেলি সোমাব মানে যদি কিছুমান আহে ফটককৈ সোমাই যায় আৰু এইবিলাক ঘূৰাই যায় আপোনালোকে যদি কোনোবাই চাই আছে জনাবচোন মোক বুদ্ধিষ্ট ধৰ্ম মই জানো বাৰু মোৰ বুদ্ধিষ্ট ধৰ্ম মানুহে বহুতে চায় চ' এইটো আপোনাৰ বহুতে ইটো ছাইডৰ পৰা ঘূৰাই বাট সেইটো হ'ব নহয় এই ছাইডৰ পৰা ঘূৰাব চ' এনেকৈ মই কেনেকৈ ঘূৰাই থৈ দিছোঁ ইয়াতে লিখা আছে আপোনালোকে মই ওপৰৰ লেংগুৱেজটো বাৰু নাজানো সেইটো তেওঁলোকৰ লেংগুৱেজ হয় বাট মই তলৰটো পঢ়ি শুনাই দিছোঁ দ্য পাৰ্ট অফ আনহাৰ্ম আৰু এই কথাষাৰ কৈছিলে তেওঁলোকৰ গুৰু দালাই লামাই ত' গাইজ এইটো আছিলে ভিউটো একবাৰ লাষ্ট চেক আউট কৰক আৰু ইয়াৰ পৰা ওলাই দিওঁ এতিয়া ইফালে পুৰা খানা বনাই আছে পুৰা চ' গাইজ এতিয়া ডিৰাং মনেষ্ট্ৰী হৈ গ'ল আৰু এইটো ভিডিঅ'ত চাবলৈ পালে আপোনালোকে চাংটি ভেলী প্লাছ আপোনাৰ ডিৰাং মনেষ্ট্ৰী আৰু ক'ব কমেণ্ট কৰি কেনেকুৱা লাগিলে আপোনালোকে চাই চ' মোৰ বেক চাইডে চেক আউট কৰক গাইজ এয়া হৈছে ডিৰাং মনেষ্ট্ৰী আপোনালোকে ভিজিট কৰিব পাৰে বেছি দূৰ নহয় আপোনাৰ টাৱাং আমি য'ত আছিলোঁ নিউ মাৰ্কেট ত' তাৰ পৰা মাত্ৰ 1-2 কিলোমিটাৰ ডিষ্টেঞ্চত আছে আৰু অথনি যে দেখাইছিলোঁ আপোনাৰ আহিয়ে গাড়ীখন এতিয়া চাওক বৰফ পূৰা কমপ্লিটলি গলি গ'ল সেই নাই দেখিছে অথনি পূৰা বৰফ হৈ আছিলে চ' এইটো কথা আৰু আপোনালোকে ক'ব ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব যদি চেনেলটো নতুন আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কোনোবা আহিম ভাবিছে আহিব পাৰে আৰু যদি কিবা ইনফৰ্মেটিভ পালে কমেণ্ট কৰি জনাই দিব বাকী যদি কোনোবা লগৰ আহিম ভাবি আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব চ' বাই বাই নগাঁৱৰ হ'ব পাৰোঁ দাদাগিৰি কৰি কথাটো